BTCनि ससियेल वेलफेयार बिफाननिफ्राय मथनगुरि बियाबसिंनि लुवासुर गामियाव लुनाय जयगुरु शिशु स्नेहालय मुंनि गंसे मावरिया आश्रमखौ BTCनि EM गौतम दासआ बेखेवनानै होयो। 21 जुलाइ समबारखालि मथनगुरि बियाबसिंनि लुवासुर गामियाव गोदानै लुनाय मावरिया आश्रम लुनाय हाखौ बैष्णव मुकुल गस्वामीआ दान होयो। मख'नो गोनां बाथ्रादि सुबुं अनफावरि गुवार गोसोनि बैष्णव मुकुल गस्वामीआ मावरिया आश्रम लुनायनि थाखाय हा दान होनायखौ ओनसोलनि सुबुङा गोजोननाय फोरमायनायजों लोगोसे बिथांनिसिम हामलायथि बावो। बाक्सा जिल्ला एबा बेनि खाथि-खाला ओनसोलनि मावरिया गथ'फोरनि थाखाय गोदानै बेखेवनाय जयगुरु शिशु स्नेहालयआ मोनसे मोजां राहा जागोन होनना ओनसोलनि सुबुङा फोरमायदों। जयगुरु शिशु स्नेहालय मावरिया आश्रम बेखेवनाय हाबाफारियाव मथनगुरि BTC बियाबनि MCLA एबा BTCनि EM गौतम दासजों लोगोसे हा दान होगिरि बैष्णव मुकुल गस्वामी, मथनगुरि मण्डल BJPनि आफादगिरि घनश्याम बर्मन, द्रोणाचार्य एकाडेमिनि गोरायुं प्रदीप देबनाथ, CDPO अनुपम दास आरो गोबां मानगोनां सुबुङा बाहागो लादोंमोन। बरपेटा रडनिफ्राय पुरन देउरिनि रिपर्ट, समनि रादाब। মই যেতিয়া বিটিআৰ চৰকাৰৰ সমাজ কল্যাণ বিভাগৰ দায়িত্ব ল'লোঁ EM হিচাপে, তেতিয়া এটা ইচ্ছা আছিল মোৰ যে শিশুসকলৰ কাৰণে এটি অনাথ আশ্ৰম নিৰ্মাণ কৰিব পাৰিলে ভাল হয়। আমাৰ এই বৃহত্তৰ অঞ্চলত মথনগুৰি সমষ্টি বাক্সা জিলা বা বৰপেটা ৰোডৰ ওচৰে পাঁজৰে তেনেকৈ অনাথ আশ্ৰম নাই। সেই ইচ্ছা পূৰণ কৰিলে দেখাজনে আমাৰ লোহাচুৰ গাঁৱৰ মুকুল গোস্বামী প্ৰভু, তেখেত মোৰ কাষতে আছে। মুকুল গোস্বামী প্ৰভুৰ ইয়াত আছিলে এটা মাটি আছিলে, এই মাটিখিনি তেখেতে মোক দান কৰিছিলে যে আপুনি কিবা এটা কৰিলে কৰিব পাৰিব। গুৰুদেৱৰ ইচ্ছামতে এই মাটিখিনি যেতিয়া পালোঁ, তেতিয়া আমি আমাৰ বিভাগৰ পৰা 3 মহিলা এটি শিশু আশ্ৰম অৰ্থাৎ অনাথ আশ্ৰম নিৰ্মাণ কৰাৰ কাৰণে, চিলড্ৰেন হোম নিৰ্মাণ কৰাৰ কাৰণে যোৱা 22 চনতে পলিচি লৈছিলোঁ আৰু ইয়াৰ নিৰ্মাণ হৈ উঠিল। আজি সমগ্ৰ ৰাইজৰ উপস্থিতিত আমাৰ গুৰুদেৱ মুকুল গোস্বামী দেৱৰ যিয়ে ভূমিদান কৰিছিলে, তেখেতক মই শতকোটি প্ৰণাম নিবেদন কৰিছোঁ। তেখেতৰ উপস্থিতিত আজি আমাৰ বিভাগৰ বিষয়া কৰ্মচাৰীসকলৰ উপস্থিতিত আজি এই মথনগুৰি সমষ্টিৰ লোহাৰপুৰস্থিত এই 3 মহিলা যি অনাথ আশ্ৰম চিলড্ৰেন হোম, জয়গুৰু শিশু স্নেহালয় নামৰ এই চিলড্ৰেন হোমটো অনাথ আশ্ৰমটো আমি উন্মোচন কৰিলোঁ। এতিয়া চৰকাৰীভাৱে যি CCI, CWC বা চাইল্ড প্ৰটেকশ্যন ইউনিট, এওঁলোকৰ যি নীতি নিয়ম আছে, এই নীতি নিয়মৰ আধাৰত আমি কোনোবা এটি তেনেকুৱা সংগঠনক, থাৰ্ড পাৰ্টিক আমি চৰকাৰীভাৱে এই অনুষ্ঠান পৰিচালনা কৰিবলৈ দায়িত্ব প্ৰদান কৰিম আৰু সমগ্ৰ ৰাইজকো আহ্বান জনাইছোঁ যাতে এই অনুষ্ঠানটো নিজৰ অনুষ্ঠান, ৰাইজৰ অনুষ্ঠান হিচাপে প্ৰত্যেকে যাতে এই চোৱা চিতা কৰিব পাৰে বা কৰিবলৈ প্ৰত্যেকে যাতে আগ্ৰহী হয়, তাৰ কাৰণে আহ্বান জনাইছোঁ। অনাথ আশ্ৰমৰ এক নিয়মে যিবোৰ অনাথ শিশু ইয়াত থাকিব, পিতৃ মাতৃ নোহোৱা বা গৃহহীন, তেওঁলোকৰ থকা খোৱা শিক্ষা সম্পূৰ্ণ বিনামূলীয়াকৈ কৰা হ'ব। এইটো 3 মহিলা এই ঘৰটো আপোনাৰ বাউণ্ডাৰী ৱাল টোটেল আপোনাৰ 98 লাখ টোটেল কষ্ট, মানে বাউণ্ডাৰী ৱাল উইথ 3 মহিলা এই বিল্ডিংটো 98 লাখ পুঁজি ফাণ্ড আছিলে। নহয়, এইটো আমাৰ সমাজ কল্যাণ বিভাগৰ পুঁজিৰে কৰিছোঁ, সমাজ কল্যাণ বিভাগৰ পুঁজিৰে কৰা হৈছে। ছাৰক মই মাটি এখন দিছোঁ, মই দান কৰি নাই, মই হেল্প কৰিছোঁ তাৰ কামত, মই অলপ হেল্প কৰিছিলোঁ তাক। তেওঁ ইমান ডাঙৰ কাম কৰি আছে, সেইকাৰণে মই ভাবিলোঁ যে তেওঁক মই কিছুমান হেল্প কৰি দিওঁ। এইটোৱেই মোৰ ভাল অনুষ্ঠান হওক আৰু লাগে আৰু ডাঙৰ কিবা কিবি কৰক, সেইটো মই তাক আশীৰ্বাদ কৰি আছোঁ, ভাল কৰি যাতে চলিব পাৰে।